হেল্ল' এভৰিৱান কি খবৰ সকলোৰে ভালে থাকক সকলোৱে ভগৱানৰ ওচৰত তাকে কামনা কৰোঁ আজিৰ ভিডিঅ'টো মই কিহৰ ওপৰত লৈ আহিছোঁ আপোনালোকে ধৰিব পাৰিছে নিশ্চয় আচলতে যোৱা 2 অক্টোবৰ তাৰিখে আমাৰ ফাৰ্ষ্ট এনিভাৰ্চাৰী ডে আছিল আৰু সেই এনিভাৰ্চাৰী ডেত মই মোৰ হাজবেণ্ডক গিফ্টত কি দিলোঁ তাকেই দেখিবৰ বাবে আজিৰ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব বহুত বেছি ব্যস্ত থকাৰ বাবে ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহোঁতে অলপ পলম হ'ল আচলতে এই কৰোনা মহামাৰীৰ সময়ত আমি বজাৰলৈ যাওঁতে একেবাৰে সুবিধাজনক নহয় আৰু বজাৰলৈ ওলাই গ'লেও সম্পূৰ্ণ প্ৰটেকশ্যনতহে আচলতে আমি বাহিৰলৈ ওলাই যাব লগা হয় আৰু সেয়ে মই মোৰ হাজবেণ্ডক ভাবিলোঁ কি গিফ্ট কৰোঁ ভাবি মই এটাই পাৰ পালোঁ যে মই ঘৰত থাকিয়ে তেওঁক এটা নিজ হাতেৰে বনাই এটা গিফ্ট কৰোঁ যাতে তেওঁ বহুত বেছি ভাল পাব সেই ভাবিয়ে মই গিফ্ট কৰিলোঁ আৰু তেওঁ সঁচাকৈ বহুত ভাল পাইছে আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব পাৰে নিজৰ আপোনজনক গিফ্ট কৰিবলৈ বজাৰৰ পৰা যাতে ৰেডিমেড বস্তু নিকিনাকৈ ঘৰতে নিজ হাতেৰে বনাই উপহাৰ দিব পাৰে কাৰণ সেই উপহাৰত আৰু বজাৰৰ বস্তুৰ লগত তুলনা কৰিব নোৱাৰি সেয়ে আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব পাৰে বজাৰৰ পৰা নিকিনাকৈ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আহকচোন মই তেওঁক গিফ্টত কি দিলোঁ তাকে দেখুৱাওঁ এইটো গিফ্টে মই তেওঁক দিছিলোঁ কেৱল মই এখন পেপাৰ লৈয়ে গোটেই গিফ্টটো বনাইছোঁ আপোনালোকে চাই যাওক গোটেই ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে চালে নিশ্চয় ধৰিব পাৰিব বক্সকেইটা মই কিমান চেণ্টিমিটাৰকৈ জোখ লৈছোঁ আপোনালোকক মই ছাইডত দেখুৱাই দিছোঁ চাই ল'ব ভালদৰে এয়া ষ্টাৰ্ট কৰিছোঁ আপোনালোকে ভালদৰে মন কৰি ল'ব আৰু প্ৰথমতে মই সৰু বক্সটো বনাইছোঁ মই কেৱল এটা বক্সে আপোনালোকক বনাই দেখুৱাইছোঁ আৰু গোটেইকেইটা বক্স বনাই দেখুওৱা নাই যিহেতু বহুত দীঘল হৈ গৈছে মই কাটি কুটি 22 মিনিট আছে আৰু গোটেইটো যদি দিলোঁ হ'লে বহুত দীঘল হৈ গ'ল হ'লে সেইটো কাৰণে মই কেৱল সৰু বক্সে আপোনালোকক বনাই দেখুৱাইছোঁ পেপাৰখন মই প্ৰথমতে 12 চেণ্টিমিটাৰৰ জোখত লৈ কাটি লৈছোঁ 12 চেণ্টিমিটাৰ জোখ লৈ কাটি লোৱাৰ পাছত এইদৰে 3 cm আৰু 9 cm কৈ এনেদৰে চিন দি লৈছোঁ মই দেখুৱাৰ দৰে কৰি যাব ইয়াত তেনেকৈ ক'ব লগা একো নাই আপোনালোকে ভিডিঅ'টো চালে ধৰিব পাৰিবই সেয়ে মই বেছিকৈ কৈ নাযাওঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে চাব আপোনালোকে পাৰিব একেবাৰে ইজি হয় গোটেই বক্সটো মই এখন পেপাৰে বনাইছোঁ মই ভাবিছিলোঁ প্ৰথমতে ৰেড কালাৰ পেপাৰ এখনো আনিম বুলি কিন্তু সেই সময়ত মই দোকানত ৰেড কালাৰটো নাপালোঁ পিংক কালাৰ আছিলে কিন্তু পিংক কালাৰটো দিলেও বেয়া লাগিব সেইটো কাৰণে মই কিবা এটা কৰি মিলাম আৰু বুলি তেনেকৈ মই এখন পেপাৰে লৈ আহিলোঁ আৰু ঠিক তেনেকৈ মই এখন পেপাৰে কেনেকৈ মই গোটেই ভিডিঅ'টো বনালোঁ আপোনালোকে চাওকচোন
এয়া বক্সটো বনাই হৈ গৈছে। কিমান ধুনীয়া লাগিছে চাওকচোন, ইমান মৰম লগা। আৰু এইটো হৈছে 3 নম্বৰ বক্সটো। আৰু মই এই দুটা বক্স মই বনোৱা নেদেখুৱাওঁ, যিহেতু একদম একেধৰণে হয়। ইয়াৰ চাইজকেইটাতো মই আগতে দিলোঁৱেই, তথাপিও মই ডেছক্ৰিপশ্যন বক্সত মই ইয়াৰ চাইজকেইটা দি দিম, কিমান চেণ্টিমিটাৰ মই জোখত বনালোঁ। ইয়াৰে 2 নম্বৰ বক্সটো চাওকচোন, মই তাত ৰেড কালাৰ যে দি দিছোঁ মাজত, সেই ৰেড কালাৰটো মই কেনেকৈ লগালোঁ তাকে মই দেখুৱাম এতিয়া, আপোনালোকে মন কৰি লওক ভালদৰে। এইটো হৈছে কাপোৰত আমি ফুল কৰোঁ যিটো ফেব্ৰিক, সেই ফেব্ৰিকটোৰে মই ৰং কৰিম। আপোনালোকে চাই চাওক। গোটেই ভিডিঅ'টোত মই কথা কৈ নাযাওঁ, যিহেতু ক'ব লগা তেনেকৈ নায়েই, আপোনালোকে চালেই ধৰিব পাৰিব। সেয়ে যিখিনিত আপোনালোকৰ বুজি পাবলৈ অলপ অসুবিধা হ'ব যেন লাগে, সেইখিনি সময়তে মই আপোনালোকক ভালকৈ বুজাই কিনে কথা কৈ যাম। বাকীখিনিত মই কথা কৈ নাযাওঁ, আপোনালোকে চাই চাওক ভিডিঅ'টো তেতিয়াহ'লে। পেপাৰখন কালাৰ কৰাৰ আগতে মই অলপ বহলকৈ লৈ লৈছিলোঁ। বহলকৈ লোৱাৰ অৰ্থ এইটোৱেই যে যিহেতু আমি কালাৰ কৰোঁতে ছাইডৰখিনি লগাবলৈ অলপ অসুবিধা হ'ব বুলি ভাবিয়ে মই অলপ বহলকৈ লৈ লৈছিলোঁ। আৰু এনেদৰে যিখিনি কালাৰ ভালদৰে নালাগিলে সেইখিনি এনেদৰে মই অলপকৈ সমানকৈ কাটি দিছোঁ। গোটেইকেইটা বক্সতে মই এনেদৰে লগাই যাম, আপোনালোকে চাই চাওক মই কেনেদৰে লগাই গৈছোঁ। এয়া গোটেইকেইটা বক্স ৰেডি হৈ গৈছে। চাওকচোন কিমান ধুনীয়া লাগিছে। এতিয়া বক্সত আমি কি ভৰাম তাকে চাওঁ আহক। এনেদৰে মই পেপাৰখন সমান চাইজত কাটি লৈছোঁ আৰু তাত মই এনেদৰে ৰাউণ্ডকৈ কাটি দিম। এখন হৈছে এখন মুখনি হয়, এটা টেমাৰ মুখনি। আপোনালোকৰ চাইজ অনুসৰি লৈ ল'ব, যিকোনো টেমাৰ মুখনি হ'লেই হ'ল। সেইটো অশ্বগন্ধা টেমাৰ মুখনি হয়। আৰু এনেদৰে ৰাউণ্ডকৈ কাটি লৈ এতিয়া মই মোবাইলত যিবোৰ ষ্টিকাৰ থাকে তেনেধৰণে বনাম। চাই চাওকচোন।
মই কি বনাম আপোনালোকে চাওকচোন। মই প্ৰথমতে এখন হাতৰ চিম্বল এটা আঁকি লৈছোঁ। আৰু ইয়াক মই কেঁচিৰে সমানকৈ ধুনীয়াকৈ কাটি দিম আৰু কটাৰ পিছত কেনেকুৱা ধৰণে এখন হাত হৈ পৰিব চাওকচোন। এয়া এইখন মই এতিয়া কালাৰ কৰি দিম। কালাৰ কৰি হৈ গ'ল। এতিয়া হাতৰ ভিতৰত ভৰাব পৰাকৈ মই সৰু সৰুকৈ এনেদৰে মুকুতা গৈছোঁ পেপাৰখন দীঘলকৈ কাটি। মই দেখুৱাৰ দৰে আপোনালোকে এনেদৰে মুকুতাই যাব। চাব যাতে সমান হয়। মুকুতাই হোৱাৰ পাছত মই ইয়াত মই হেপ্পী এনিভাৰ্চাৰী বুলি লিখি দিম। আপোনালোকে যিকোনো অকেজনত এনেদৰে লিখিব পাৰে, যেনে ধৰক বাৰ্থডে উইচ কৰিবলৈ লিখিব পাৰে, হেপ্পী বাৰ্থডে লিখিব পাৰে। মই এনিভাৰ্চাৰী গিফ্টৰ কাৰণে যিহেতু বনাইছোঁ, মই সেইকাৰণে হেপ্পী এনিভাৰ্চাৰী বুলি লিখিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষৰ বেল বাটনটো অল কৰি ৰাখিব, যাতে মই বনোৱা সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত গৈ আপোনাক জনাই দিব পাৰে। লগতে মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। এয়া লিখি হৈ গ'ল। আৰু হাতখনত মই কি লিখি দিছোঁ চাওকচোন। মই নকওঁ বাৰু, আপোনালোকে দেখিলেই গম পাব। এতিয়া আমি পেপাৰ যি তেনেদৰে আমি লিখি লৈছিলোঁ, সেই মুকুটৰ পেপাৰডোখৰ আমি হাতখনৰ মাজত ভৰাই দিম। মই কেনেদৰে কৰি গৈছোঁ কেৱল চাই গ'লে গম পাব। এয়া হৈ গ'ল মোৰ হাতখন। এতিয়া মই দুয়োখন হাত মেলি এনেদৰে হেপ্পী এনিভাৰ্চাৰী বুলি উইচ কৰিলোঁ। বহুত ভাল লাগিছে এনেদৰে, আৰু তেওঁও বহুত ভাল পাইছে। আপোনালোকে কেনেকুৱা পাইছে প্লিজ জনাব বুলি আশা কৰিলোঁ। এতিয়া মই আন এটা বনাম। এইটো মই কেনেদৰে কি বনাওঁ চাওকচোন ভালদৰে।
গোটেইখিনি বস্তু বনাই ইতিমধ্যে হৈ গৈছে। এতিয়া মই এইকেইটা সৰু সৰুকৈ কাটি কালাৰ কৰি লৈছোঁ লাভ আকাৰত। আৰু এই বক্স কেইটাত মই এতিয়া মই বনোৱা বস্তুবিলাক কেনেদৰে সজাম চাওকচোন আহক। প্ৰথমতে মই ভৰাম এইকেইটা হৈছে চাবি ভৰোৱা লকেট, আৰু এয়া হৈছে চক। ভাবিলোঁ জীৱনৰ প্ৰথমটো এনিভাৰ্চাৰী অলপ মিঠাৰে আৰম্ভ কৰোঁ। আৰু এইখন হৈছে চিঠি। বিয়াৰ আগত আমি বহু চিঠি আদান প্ৰদান কৰিছিলোঁ, কিন্তু বিয়াৰ পাছত তেওঁলৈ মোৰ এইখনে ফাৰ্ষ্ট চিঠি। আপোনালোকে ভাবিছে চাগে আজিকালিতো চিঠিৰ জামানা গ'লেই, কিন্তু হ'লেও আমি লিখিয়ে থাকোঁ ইজনে সিজনলৈ। তাৰ পাছত আমি চিঠিখন ভৰোৱাৰ পাছত এই সৰু সৰুকৈ যিকেইটা মই লাভ আকাৰত বনাই থৈছিলোঁ তাৰ পৰা মই অলপ ভৰাই দিলোঁ, আৰু নেক্সট বক্সত মই এনেদৰে লিখি অলপ ভৰাই দিছোঁ। আপোনালোকে যি ইচ্ছা তাকে লিখি ভৰাব পাৰে এনেদৰে। আৰু এয়া এইটো কিন্তু মোৰ বহুত ভাল লাগিছে, আপোনালোকে এনেদৰে কৰি ল'ব পাৰিব। তাৰপাছত এইদৰে আকৌ মই অলপ ছটিয়াই দিছোঁ। এয়া হৈছে শেষৰটো বক্স। ইয়াতো মই এনেদৰে হেপ্পী এনিভাৰ্চাৰী বুলি লিখি এনেদৰে ভৰাই লৈছোঁ, আৰু তাৰ ওপৰত মই ভৰাই দিম ষ্টিকাৰ কেইটা চাওকচোন, ইমান মৰম লগা। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বুলি কিন্তু মই আশা কৰি আছোঁ, জনাবলৈ নাপাহৰিব। এনেদৰে বাৰু আপোনালোকেও নিজ হাতেৰে সজাই পৰাই নিজৰ আপোনজনক উপহাৰ দি পাইছেনে? যদিহে পাইছে আপোনালোকে জনাবচোন কমেণ্ট কৰি। গোটেইকেইটা বক্স বনাই হোৱাৰ পাছত ইটোৰ লগত সিটো